ঘড়ীৰ কাঁটা টিকটিকাইছে আৰু মই সাৰ পাইছোঁ। সুগন্ধি এটা খেপিয়াই ফুৰিছোঁ। গোন্ধটো মিঠা, ঠিক গোলাপৰ দৰে। এদিন মই তেওঁক সুধিছিলোঁ, গোলাপ কিয় ৰঙা? তেওঁ কৈছিল, সি প্ৰতিবাদ কৰে বিদ্বেষৰ, ৰঙা হৈ গোলাপে বিলাই ভাল পোৱা। ইজনে সিজনক দিয়ে কেৱল গোলাপ, ৰঙা গোলাপ। তেওঁ মোৰ হাতত গুজি দিছিল এজোপা গছ গোলাপৰ। আচৰিত হৈ মই তেওঁক সুধিছিলোঁ, ৱাই ইউ আৰ ছ' আনৰোমেণ্টিক? নিশ্চুপ হাঁহি এটাৰ বাদে তেওঁৰ পৰা একো নাপালোঁ। হয়তো গোলাপজোপা ফুলিছে, তাৰ সুগন্ধি আহি মোৰ নাকত লাগিছে। এপাহ গোলাপ মৰহি যাব, এইজোপা তোমাৰ হাততে ফুলিব, তোমাক আৱৰি ৰাখিব মোৰ দৰে। খিৰিকীখন এবাৰ খুলি চোৱা, তোমাৰ গোলাপজোপা ফুলিছে, ফুলবোৰ তোমাৰ গালখনৰ দৰেই টিকটিকাই আছে, তোমাক প্ৰথম লগ পোৱা দিনাৰ দৰে।